নমস্কাৰ প্ৰদেশ কংগ্ৰেছ দ্বাৰা আয়োজিত এখন সভাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতিসকল প্ৰদীপ চৰকাৰ ডাঙৰীয়া, ৰজিনা তিৰ্কী ডাঙৰীয়ানী, বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, প্ৰাক্তন মন্ত্ৰীসকল, প্ৰাক্তন সাংসদসকল, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানী, য়াং ব্ৰিগেডৰ সভাপতি, সেৱা দলৰ সভাপতি দীপবাই ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, জিলা কংগ্ৰেছৰ সভাপতিসকল, বিষয়াসকল, ব্লক কংগ্ৰেছ সভাপতিসকল, বিষয়াসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা দল সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, মই প্ৰথমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকলক, জ্যেষ্ঠসকলক, বিধায়কসকলক, প্ৰাক্তন সাংসদসকলক সকলোকে যোৱা 3 দিনৰ এই কাৰ্যসূচী সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছো। এইখন সভা য'ত ইমান দিনৰ পৰা বৰষুণ দি আছিল, আজি গোটেই এই সভাটো ইমান সুন্দৰ লাগিছে, কিন্তু ইয়াৰ পিছত বহুত কষ্ট লুকাই আছে। এই কষ্ট কৰাৰ বাবে মই মহিলা কংগ্ৰেছ আৰু বিধায়কসকলক আৰু আমাৰ ৰিপুণ বৰা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগে লগে যোৱা 3 দিনৰ ভিতৰত বিভিন্ন জিলাৰ কংগ্ৰেছৰ কৰ্মীখিনি, বিধায়কসকল, যুৱ কংগ্ৰেছ, NSY যিদৰে আমাক যোৰহাটৰ পৰা শিৱসাগৰলৈকে, শিৱসাগৰৰ পৰা নগাঁওলৈকে আৰু নগাঁৱৰ পৰা যোৱা সন্ধিয়া গুৱাহাটীলৈকে যি সহায়, যি সহযোগ, যি ত্যাগ, যি বলিদান, যি কষ্ট কৰিছে, মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এয়া হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দল এটা পদবী নহয়, কংগ্ৰেছ দল এজন ব্যক্তি নহয়, কেতিয়াও নাছিল। কংগ্ৰেছ সকলোৰ দল। আৰু আজি মই নিখিল ভাৰত কংগ্ৰেছ সমিতি নেতৃত্বক ধন্যবাদ দিছো যে আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব তেওঁলোকে দিছে, কিন্তু এই দায়িত্ব সফলভাৱে ৰূপায়ণ কৰিবলৈ হ'লে মইও অকলে নোৱাৰিম, মোক আপোনালোকৰ সহায় লাগিব। মোক সহায় লাগিব একদম আমাৰ তৃণমূল পৰ্যায় বুথ কমিটিৰ সেই বিষয়াৰ পৰা আমাৰ মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতিলৈকে, মোক সহায় লাগিব ব্লক কংগ্ৰেছৰ পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলৰ, আমাৰ বিভিন্ন সদস্যৰ, মোক সহায় লাগিব আমাৰ জ্যেষ্ঠসকলৰ, প্ৰাক্তন সাংসদসকলৰ, প্ৰাক্তন বিধায়কসকলৰ। আৰু ময়ো আপোনালোকক কৈছো যে আজি মই আপোনালোকৰ মাজত কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই, মই আহিছো কংগ্ৰেছ দলটোক আৰু মজবুত কৰিবলৈ। মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই, মই আহিছো মঞ্চত বহি থকা যিমানবোৰ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আছে, নেত্ৰীসকল আছে, তেওঁলোকৰ হাত মজবুত কৰিবলৈ মই আহিছো। মই আহিছো এই দায়িত্ব লৈ সেই অঞ্চলত য'ত কোনো কংগ্ৰেছৰ বিধায়ক নাই, য'ত কোনো কংগ্ৰেছৰ MP নাই, কিন্তু আমাৰ সেই কংগ্ৰেছৰ কৰ্মীখিনি দিনে ৰাতি কংগ্ৰেছ কৰি আছে, মই সেই অঞ্চলত কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ আহিছো। সেয়া কাৰ্বি আংলং হওক, সেয়া BTR অঞ্চল হওক, সেয়া NC হিলছ হওক, এজন এজন জ্যেষ্ঠ নেতা এটা মণ্ডলৰ দায়িত্ব লৈছে। যি মণ্ডলত বুথ কমিটি নাই,
তাত এজন প্ৰাক্তন মন্ত্ৰী সেই মণ্ডলৰ দায়িত্ব লৈ নিজে গৈ তাত বুথ কমিটি বনাই আছে। যদি আৰু এটা মাহ পাইছিলো, যদি আমাৰ ওচৰত আৰু এটা মাহ আমাৰ ওচৰত থাকিলেহেঁতেন, নিশ্চয় আমি বিহালীত আমি জিকিলোহেঁতেন, নিশ্চয় আমি ঢলাইত আমি জিকিলোহেঁতেন। মাত্ৰ সময় অভাৱৰ কাৰণে, মাত্ৰ সময় অভাৱৰ কাৰণে। আৰু সেইকাৰণে সময় যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ হাতত সময় বেছি নাই, আমাৰ হাতত মাত্ৰ 10 মাহ আছে। এই 10 মাহৰ ভিতৰত যদি আমি প্ৰত্যেক দিন আজিৰ পৰা আমি অহা বিধানসভা নিৰ্বাচনলৈকে আমি প্ৰচাৰ কৰিবলৈ দলটোক আমি শক্তিশালী যদি নকৰো, আমি নিজৰ লক্ষ্যত আমি কেতিয়াও আমি তাৰ ওচৰত যাব নোৱাৰিম। কিন্তু আজিৰ পৰাই আমি নিজৰ নিজৰ যদি আমি দায়িত্ব লওঁ আৰু আজিৰ পৰা অহা 10 মাহলৈকে আমি যদি ভাবি লওঁ কি নিৰ্বাচন আৰম্ভ হৈ গ'ল, নিৰ্বাচন আৰম্ভ হৈ গ'ল, আৰু যিদৰে এটা গীত বাজি আছিল, সেই গীতত কি কৈছিল? এবাৰ কি হ'ব? এবাৰ 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 যদি এই কথাটো আপোনালোকে মনত ৰাখিব, নিশ্চয় বিজয় আমাৰ লোকৰ হ'ব। আজি এই পৰ্যায়লৈকে যে আমি আহিছো, আমি হঠাতে ইয়াত আহি পোৱা নাই। ইয়াৰ আগত বহুতৰ ত্যাগ বলিদান আছে, আৰু তেওঁলোকৰ কষ্ট আমি পাহৰি যাব নোৱাৰো। প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া যিদৰে ঐতিহাসিক ধুবুৰীৰ পৰা শদিয়া এই ভাৰত জোড়ো যাত্ৰা অসম কৰিছে, আমি কেতিয়াও পাহৰিব নোৱাৰো। এই যাত্ৰা উদযাপন কৰাৰ বাবে আমি তেখেতক এই মঞ্চৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াৰ পূৰ্বে যিমানবোৰ আমাৰ মহান ব্যক্তি আছে, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই 3 দিন আগত যোৰহাটত নামি আমি 2গৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধাঞ্জলি দিলো। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱক আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক। এটাই উদ্দেশ্য লৈ কি এই 2গৰাকী মহান ব্যক্তি যথেষ্ট জটিল সময়ত কংগ্ৰেছ দলটো ধৰি ৰাখিছিল। সেই 2গৰাকী মহান ব্যক্তিৰ পৰা প্ৰেৰণা লৈ আমিও এই সময়ত কংগ্ৰেছ দলটো ধৰি ৰাখিম আৰু পৰৱৰ্তী সময়ত আৰু শক্তিশালী আমি কৰিম। আৰু আমাৰ পৱন সিং ধানোৱা ডাঙৰীয়া, ৰকিব হুছেইন ডাঙৰীয়া, কিন্তু প্ৰত্যেকখন ঘাট প্ৰতিঘাট নেওচি কংগ্ৰেছ দল আগবাঢ়ি যাব লাগিব। যদি এই বৰ্তমান চৰকাৰ আমাৰ মুখপাত্ৰ ৰিতম সিং ডাঙৰীয়া আমি প্ৰস্তুত হ'ব লাগিব, কিন্তু আমি ভয় নকৰো, বহুত তেওঁলোকে ভুৱা কেছ দিব, বহুত আমাৰ মণ্ডলৰ কৰ্মীখিনিৰ ওপৰত হেঁচা তেওঁলোকে প্ৰয়োগ কৰিব, বহুতক তেওঁলোকে ফোন কৰি ক'ব যে যদি বিজেপিক যোগ কৰে, যদি নিজৰ ব্যৱসায় আৰম্ভ চলি ৰাখিবলৈ বিচাৰে, যদি নিজৰ দোকান চলি ৰাখিবলৈ বিচাৰে, তেতিয়া বিজেপিক সমৰ্থন কৰক। এনেকুৱা বহুত ঘাট প্ৰতিঘাত আহিব। কিন্তু মোক মনত পৰে সেই বিহালী সেই মণ্ডলৰ সভাপতি যাৰ দোকান আৰক্ষীসকলে লৈ গ'ল, কিন্তু সেই মণ্ডলৰ সভাপতি ক'লে তোমালোকে মোৰ দোকানটো ভাঙিব পাৰা, কিন্তু মোৰ হৃদয়ত কংগ্ৰেছ দলৰ প্ৰতি যে টান, সেই টানটো তুমি ভাঙিব নোৱাৰা। সেইকাৰণে ময়ো প্ৰস্তুত, যিমান তোমালোকে আমাৰ ওপৰত ভুৱা কেছ লগাব বিচাৰা, যিমান তোমালোকে আমাৰ ওপৰত ভুৱা কথা দাগ লগাবলৈ বিচাৰা, প্ৰতিখন ভুৱা দাগ আমি অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি মোহাৰিবলৈ সেই কামখিনি কৰিম। আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ।
কংগ্ৰেছ দল আমাৰ বিৰোধী মঞ্চ ভিতৰত আটাইতকৈ শক্তিশালী দল, আটাইতকৈ বিশাল দল। কিন্তু মই নিজে দেখিছো যোৰহাট লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল আছিল, কিন্তু কংগ্ৰেছ দলতকৈ অসমৰ জনসাধাৰণ, যুৱক সমাজ, মহিলা সমাজ, বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পোৱাৰ পিছতহে আমি যোৰহাট লোকসভা নিৰ্বাচনত আমি বিজয় লাভ কৰিলো। আৰু সেইকাৰণে এই মঞ্চৰ পৰা মই অসমৰ জনসাধাৰণক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে কংগ্ৰেছ দলেও অকলে কৰিব নোৱাৰিব, আমিও অকলে কৰিব নোৱাৰিম। আমি সমাজৰ প্ৰত্যেক বৰ্গৰ সহায়, আশীৰ্বাদ, সমৰ্থন এই মঞ্চৰ পৰা বিচাৰিছো। আমি বিচাৰিছো খেতিয়কসকল আমাক যোগ দিয়ক, আমি বিচাৰিছো বয়োজ্যেষ্ঠসকল, বুদ্ধিজীৱীসকল আমাক পৰামৰ্শ দিয়ক, আমি বিচাৰিছো নৱ প্ৰজন্ম ওলাই আহা, আমাক তোমালোকে সহায় কৰা। আমি বিচাৰিছো মহিলাসকল, বিভিন্ন জনগোষ্ঠী জনজাতিসকল, বিভিন্ন সামাজিক সংগঠনসকল, বিভিন্ন দল ওলাই আহা। আমি সকলে একত্ৰিত হৈ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, অসমৰ আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত, অসমৰ নিৰাপত্তা দিয়াৰ স্বাৰ্থত, অসমক লোকতান্ত্ৰিক আদৰ সময় দিব লাগিব। বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন বৰ্গৰ মানুহক আজি নিজৰ দলৰ ভিতৰত স্থান দিব লাগিব, জিলা কংগ্ৰেছৰ স্থান দিব লাগিব, যুৱকসকলক, মহিলাসকলক প্ৰাথমিকতা দিব লাগিব, বয়োজ্যেষ্ঠসকলে অলপ স্থান যুৱকসকলৰ কাৰণে এৰি দিব লাগিব। যুৱকসকল বয়োজ্যেষ্ঠসকলৰ ওচৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব লাগিব। আৰু তেতিয়াই হলে যদি কংগ্ৰেছ এটা বৃহত্তৰ পৰিয়াল দৰে কাম কৰে, নিশ্চয় কংগ্ৰেছ দল য'ত বিধায়ক আছে, য'ত বিধায়ক নাই, প্ৰতিখন সমষ্টি আৰু শক্তিশালী হ'ব। আৰু মই এটা কথা দিছো, যিসকলে কংগ্ৰেছৰ বাবে কষ্ট কৰি আছে, আপোনালোকৰ কষ্ট ব্যৰ্থ নহয়। সকলৰ ওপৰত আমি গুৰুত্ব দিবলৈ চেষ্টা কৰিম। যিসকলে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে, যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে, যিসকলে নিজৰ গাঁৱৰ ভিতৰত কংগ্ৰেছ দলটোক ধৰি আছে, আমি সেইজনকে আটাইতকৈ বেছি গুৰুত্ব আৰু প্ৰাথমিকতা আমি দিম। আৰু হয় আমালোকৰ দলৰ উত্থান চাই কিছু মানুহৰ পৰা ফোন আহিব, যিসকলে আজি তাৰিখত আমাৰ লগত নাই, আমাক এৰি থৈ গুচি গ'ল, এতিয়া লাহে লাহে মোক ফোন আহি আছে, শুভেচ্ছা দিবলৈ ফোন কৰিছে, লগে লগে কৈছে মই কংগ্ৰেছ ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰো। প্ৰত্যেক ক্ষেত্ৰত আমাৰ এটাই নীতি থাকিব, যদি আমাৰ তৃণমূল কৰ্মীখিনি, আমাৰ পৰা গুচি যোৱা মানুহখিনি ঘূৰি অহাটো বিচাৰে, তৃণমূল কৰ্মীখিনি যদি গ্ৰীণ সিগনেল দিয়ে, তেতিয়াহে আমি দুৱাৰ আমি মুকলি কৰিম। আৰু যদি তৃণমূল কৰ্মীখিনি এই ৰেড ফ্লেগটো দেখাই দিয়ে, আমি তেওঁলোকৰ ট্ৰেইনটো আমি বাহিৰত আমি ৰাখি থওঁ। যে আমাৰ পৰা যথেষ্ট আশা কৰে, আৰু আমিও ৰাইজৰ কাৰণে কিছু নতুন কাম কৰিবলৈ বিচাৰো। মাত্ৰ সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয়, আমাৰ উদ্দেশ্য হ'ল অসমখনক উদ্ধাৰ কৰা, গুণ্ডামীৰ পৰা অসমখনক উদ্ধাৰ কৰা, ভয় আৰু ভাবুকিৰ ৰাজনীতিৰ পৰা অসমক উদ্ধাৰ কৰা, হিংসা আৰু ঘৃণাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমখনক উদ্ধাৰ কৰা। এয়া হ'ল আমাৰ উদ্দেশ্য। অসমখনক উদ্ধাৰ কৰি আমি অসমখনক আগুৱাই লৈ যাবলৈ বিচাৰো। এই অসম হ'ল আমাৰ গুৰুজনৰ অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, লাচিত বৰফুকনৰ অসম, শ্বহীদ কমলাবাৰীৰ অসম। এই অসমৰ ভিতৰত
আমি সমন্বয়টো বিচাৰো এই অসমৰ ভিতৰত আমি সম্প্ৰীতি বিচাৰো এই অসমৰ ভিতৰত আমি নিজৰ জাতীয়বাদী চিন্তাধাৰা আমি জীয়াই ৰাখিবলৈ বিচাৰো আৰু এই চিন্তাধাৰাসকলক আজি সন্মান দিয়া নাই আমি গম পাই গৈছো যে আজি তাৰিখত এনেকুৱা বহুত স্কুল আছে য'ত বাউণ্ডাৰী ৱাল নাই শিক্ষাৰ ওপৰত আমাক বহুত জোৰ দিবলৈ আছে আমাৰ জোৰ দিবলৈ আছে চিকিৎসাৰ ওপৰত আজি বহুতে আজি কৈছে যে মোৰ ওচৰত আয়ুষ্মান কাৰ্ড আছে কিন্তু মই কোনো সহায় পোৱা নাই মেডিকেল কলেজত গৈছে কিন্তু ডক্টৰে কৈছে তুমি অপলো চেন্নাইলৈ গুচি যোৱা বহুত হস্পিটেলত ডক্টৰ আমি পাবলৈ নাই আজি চিকিৎসাৰ ওপৰত জোৰ দিবলৈ আছে আজি জোৰ দিবলৈ আছে গ্ৰাম্য উদ্যোগৰ ওপৰত বৰ্তমান চৰকাৰ মাত্ৰ 4জন ঠিকাদাৰক চিনি পায় কিন্তু গাঁৱৰ ভিতৰত আমাৰ থলুৱা ঠিকাদাৰ যি কংগ্ৰেছ চৰকাৰ দিনত কাম পাইছিল আজি তাৰিখত ঘৰত বহি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ 4গৰাকী ঠিকাদাৰকে চিনি পায় অসমৰ বাহিৰৰ বেলেগ ঠিকাদাৰক আজি তেওঁলোকে চিনি নাপায় আমি গ্ৰাম্য উদ্যোগৰ ওপৰত জোৰ দিব লাগে আজি বানপানীৰ সময়ত আমি নিজে দেখিছো গুৱাহাটীৰ ভিতৰত বৰ্তমান বিজেপি চৰকাৰ কিছু অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কামত ব্যস্ত নিজৰ নামত মাটি কিনাত ব্যস্ত আৰু এই কাৰণে প্ৰত্যেক বছৰ আমি মানুহৰ প্ৰাণ হেৰুৱাবলৈ গৈছে আজি এনেকুৱা এটা অৱস্থা আৰু এই কাৰণে পৰৱৰ্তী দিনত মই অনুৰোধ জনাইছো যে আমাৰ প্ৰদেশ কংগ্ৰেছত আমি এটা ৱাৰ ৰুম তৈয়াৰ কৰিম বানপানী আহি আছে আৰু এইবাৰ যিদৰে বৰষুণ হৈছে বানপানীৰ সমস্যাটো যথেষ্ট গুৰুত্ব যথেষ্ট ভয়াৱহ ৰূপ ল'ব পাৰে আৰু সেইকাৰণে প্ৰদেশ কংগ্ৰেছৰ ভিতৰত আমি এটা ৱাৰ ৰুম আমি তৈয়াৰ কৰিম য'ৰ পৰা আমি প্ৰত্যেক জিলা ভিতৰত বানপানী কি কি সমস্যা হৈ আছে গৰাখহনীয়া কি কি সমস্যা হৈ আছে ৰাইজে কি কি বিচাৰে আমি সেইখিনি আমি ইনফৰমেশ্যন আমি কালেক্ট কৰি কংগ্ৰেছ দলে যিমান সহায় কৰিব পাৰে আমি বানপানী সময়ত আমি ৰাইজৰ লগত থিয় দি আমি সহায় কৰিবলৈ আমি চেষ্টা কৰিম সেইকাৰণে এই গোটেইবোৰ কাম কৰিবলৈ হলে সকলৰ আমাক সহায় লাগে ভাতৃ ভগ্নী সংগঠন OBC সেল সোশ্যাল মিডিয়া সেল SC সেল ST সেল কিষাণ কংগ্ৰেছ মজদুৰ কংগ্ৰেছ প্ৰতিখন ভাতৃ ভগ্নী সংগঠনক নিজৰ নিজৰ দায়িত্ব ল'ব লাগে আৰু সেইকাৰণে মই শেষত এটাই কথা ক'বলৈ বিচাৰো কি মই অকলে দায়িত্ব ল'লে নহ'ব যিসকল ইয়াত উপস্থিত আছে সকলোৱে নিজৰ নিজৰ দায়িত্ব ল'ব লাগিব ল'বনে এজন বিধায়কৰ নিজৰ দায়িত্ব